নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন DLEDৰ ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ইভ্যালুৱেশ্যন 2023 যিকেইটা 1 মাৰ্কছৰ কুৱেশ্যন আহিছিলে পেপাৰ 2.1ৰ তাৰ সলিউশ্যনকেইটা দিবলৈ চেষ্টা কৰিছোঁ আৰু এই সলিউশ্যনকেইটা অনাত মই গুগলৰ সহায় লৈছোঁ তাত নেটত আপোনালোকে নিজেও বিচাৰিলে ইয়াৰ উত্তৰসমূহ পাব পাৰিব গতিকে ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিলে যে বিশ্বায়নৰ সংজ্ঞা দিয়া ডিফাইন গ্লোবেলাইজেশ্যন বিশ্বায়নক আমি অসমীয়াত গোলকীকৰণ বুলিও কওঁ গোলকীকৰণ বা বিশ্বায়ন হৈছে বিশ্বব্যাপী চহৰসমূহৰ সংস্থাসমূহৰ আৰু মানুহৰ মাজত যোগাযোগ আৰু একত্ৰীকৰণ প্ৰক্ৰিয়া ইংলিছত গ্লোবেলাইজেশ্যন ইজ দ্য প্ৰচেছ অফ ইনক্ৰিজিং কানেকশ্যন বিটুইন পিপুল এণ্ড প্লেচেছ এৰাউণ্ড দ্য ৱৰ্ল্ড তাৰ নেক্সট কুৱেশ্যন আছে যে প্ৰাক বৈষ্ণৱ যুগৰ এজন কবিৰ নাম লিখা প্ৰাক বৈষ্ণৱ যুগৰ এজন কবি হৈছে হেম সৰস্বতী প্ৰি বৈষ্ণৱাইট এৰা তাৰ এজন কবি হৈছে হেম সৰস্বতী অসম চাহ কোম্পানী কোন চনত স্থাপন হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম টি কোম্পানী এষ্টাব্লিছ ইয়াৰ উত্তৰটো হ'ব 1839 চনত নেক্সট কুৱেশ্যনটো আহিছে যে দৰিদ্ৰতা মানে কি হোৱাট ইজ দ্য মিনিং অফ পভাৰ্টি দৰিদ্ৰতা হৈছে এজন ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে পৰ্যাপ্ত ভৌতিক সম্পত্তি বা উপাৰ্জন নোহোৱাৰ স্থিতি এতিয়া মৌলিক প্ৰয়োজনসমূহ আমাৰ খাদ্য বস্ত্ৰ বাসস্থান বৰ্তমান সময়ত এই মৌলিক প্ৰয়োজনীয়তাসমূহৰ ভিতৰত স্বাস্থ্যকো অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই মৌলিক প্ৰয়োজনীয়তাসমূহ যিসকলে পূৰ্ণ কৰিব নোৱাৰে তেওঁলোককে আমি দৰিদ্ৰ বুলি কওঁ ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া ডিফাইন ষ্টেট আমি ক'ব পাৰোঁ যে ষ্টেট ইজ এ পলিটিকেল এণ্টিটি ৰাজনৈতিক সত্তা যাৰ এটা নিৰ্দিষ্ট ভূখণ্ড স্থায়ী জনসংখ্যা সাৰ্বভৌমত্ব আৰু চৰকাৰ থাকে যিয়ে নিজৰ ভূখণ্ডৰ ভিতৰত সমাজ আৰু জনসাধাৰণক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে এতিয়া আমাৰ ভাৰতবৰ্ষখন আমি কি বুলি কওঁ ষ্টেট বুলি কওঁ হয়নে এতিয়া আমাৰ এটা ভাৰতবৰ্ষৰ এটা নিৰ্দিষ্ট বাউণ্ডেৰী আছে ইয়াত এটা পপুলেশ্যন আছে নিৰ্দিষ্ট জনসংখ্যা আছে এখন আমাৰ চৰকাৰ আছে আমাক পৰিচালনা কৰিবৰ কাৰণে দেশ পৰিচালনা কৰিবৰ কাৰণে আৰু সাৰ্বভৌমত্ব হৈছে কি আমাৰ ভাৰতবৰ্ষৰ আভ্যন্তৰীণ আৰু পৰিচালনা কৰিবলৈ আৰু বৈদেশিক নীতিসমূহ ভাৰতবৰ্ষৰে নিজে স্বাধীনভাৱে গ্ৰহণ কৰিব পাৰে কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নহয় সেইকাৰণে আমাৰ ভাৰতবৰ্ষখন এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ গতিকে আমি ক'ব পাৰোঁ যে হোৱাট ইজ ষ্টেট বা ডিফাইন ষ্টেট বুলি ক'লে ইয়াৰ এনেদৰে আমি সংজ্ঞা আগবঢ়াব পাৰোঁ তাৰপাছত এটা আহিছে অসমৰ এখন তৈলক্ষেত্ৰৰ নাম উল্লেখ কৰা অসমৰ এখন তৈলক্ষেত্ৰৰ নাম হৈছে ডিগবৈ তাৰপাছত আহিলে যে লিভাৰ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে এইটো লিভাৰ শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে সামাজিক পৰিৱৰ্তন কি বা হোৱাট ইজ ছ'চিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তন হ'ল সময়ৰ লগে লগে মানুহৰ পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু সম্পৰ্কই সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠানসমূহক পৰিৱৰ্তন বা ৰূপান্তৰিত কৰা যিয়ে সমাজত গভীৰ প্ৰভাৱ পেলায় সেইটোৱে হৈছে সামাজিক পৰিৱৰ্তন অসমৰ অৰ্থনীতিৰ এটা বৈশিষ্ট্য লিখা কেৰেক্টাৰিষ্টিক্স অফ ইকনমি অফ আছাম অসমৰ অৰ্থনীতিৰ এটা বৈশিষ্ট্য হৈছে যে অসম এখন কৃষিপ্ৰধান ৰাজ্য ল'ৰাৰ মিত্ৰ গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ ৰচক হৈছে আনন্দৰাম ঢেকিয়াল ফুকন গতিকে 1 মাৰ্কছৰ এইকেইটাই কুৱেশ্যন আছিলে 10টা গতিকে আপোনালোকক সহায় কৰিছে বুলি মই আশা কৰিছোঁ আৰু আপোনালোকেও ইচ্ছা কৰিলে ইয়াৰ উত্তৰসমূহ চাৰ্চ কৰি চাব পাৰে ধন্যবাদ